নমস্কাৰ মই ৰাণা ৰাজবংশী পুনৰবাৰ এটা ইন্টাৰেষ্টিং টপিক লৈ আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল লাইফছ সিক্ৰেটছলৈ আমাৰ এটাই মন নহয় জানো আমাৰ এটাই মন কিন্তু তাৰ দুটা ফেজ বা দুটা পাৰ্ট থাকে আৰু দুইটাৰে ফাংচন বিলাক কাম বিলাক বেলেগ বেলেগ মই এখন কিতাপ পঢ়িছিলো এজন ফেমাস ৰাইটাৰ জোসেফ মাৰ্ফিৰ একচুয়ালি দুখন কিতাপ পঢ়িছিলো এখন হল দ্য পাৱাৰ অফ ইয়োৰ সাবকনসিয়াস মাইণ্ড আৰু আনখন হল দ্য মিৰাকলছ অফ ইয়োৰ মাইণ্ড কিতাপ দুখনত জোসেফ মাৰ্ফিয়ে খুব সুন্দৰকৈ লিখিছে যে আমাৰ মাইণ্ডটো কিদৰে কাম কৰে আমি জীৱনত যিয়ে নিবিচাৰো লাগে আমাৰ মাইণ্ডটোক ব্যৱহাৰ কৰি আমি হেয়া পাব পাৰো গতিকে মাইণ্ডৰ বিষয়ে সুন্দৰকৈ জানিবলৈ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক গতিকে দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো লেটস গেট ষ্টাৰ্টেড আমাৰ মাইণ্ডটোৰ দুটা ফেজ বা দুটা পাৰ্ট আছে কনসিয়াস মাইণ্ড বা সচেতন মন আৰু আনটো হৈছে সাবকনসিয়াস বা অবচেতন মন আমাৰ কনসিয়াস মাইণ্ড বা সচেতন মনৰ কাম কি আমি যিকোনো এটা বস্তু ভাল বা বেয়া তাক বিচাৰ কৰি হেমতে একশন ল'ব পাৰো হেমতে কাম কৰিব পাৰো এটা সৰু উদাহৰণৰ সৈতে বুজাই দিছো ধৰি লওক মোৰ ফ্ৰণ্টত এটা বিয়াৰ বটল আছে বা মোক কোনোবা এটা বিয়াৰ খাবলৈ দিছে তেন্তে মই লগে লগে বিচাৰ কৰিব পাৰো যে হেইটো মোৰ কাৰণে ভাল নে বেয়া আৰু বিচাৰ কৰি মই হেমতে একশন ল'ব পাৰো মই কি একশন ল'ব পাৰো মই বিয়াৰটো খাবও পাৰো বা নাখাব পাৰো এইটোৱে হৈছে কনসিয়াস মাইণ্ড বা সচেতন মনৰ কাম আৰু আনটো হৈছে সাবকনসিয়াস মাইণ্ড বা অবচেতন মন তাৰ কাম কি ভালদৰে মন কক আমি সেই কনসিয়াস মাইণ্ডটোৰ যোগেদি যিবিলাক বস্তু ভাল বা বেয়া বিচাৰ কৰি যিটো শুদ্ধ বুলি ভাবি বিশ্বাস কৰো আৰু হেইমতে একশন লওঁ বা কাম কৰো হেইটো আমাৰ সাবকনসিয়াস মাইণ্ডত ৰেকৰ্ড হৈ যায় আৰু আমাৰ যেতিয়াই প্ৰয়োজন হয় হেই তথ্যটো সাবকনসিয়াস মাইণ্ডে আমালৈ ঠেলি পঠায় বুজা নাই চাগে ভালদৰে নহয় গতিকে এটা উদাহৰণৰ সৈতে মই বুজাই দিবলৈ চেষ্টা কৰিম ধৰি লওক মই বহুত বেছি হকত মই পেটুৱা গতিকে মই আইসক্ৰীম খাই ভাল পাওঁ আৰু মোৰ লগৰ এটাই মোলে এটা আইসক্ৰীম আনিছে ডাঙৰ আইসক্ৰীম গতিকে লগে লগে মোৰ কনসিয়াস মাইণ্ডটো বিচাৰ কৰিলে যে তই বহুত বেছি হকত আৰু আইসক্ৰীমটোত বহুত বেছি কেলৰি থাকে তই যদি আইসক্ৰীমটো খাই দিও তেন্তে তই আৰু হকত হৈ যাবি গতিকে আইসক্ৰীমটো তোৰ কাৰণে ভাল নহয় আইসক্ৰীমটো তোৰ কাৰণে বেয়া লগে লগে সেই তথ্যটো মোৰ সাবকনসিয়াস মাইণ্ডত ৰেকৰ্ড হৈ গ'ল আৰু পাছত যেতিয়া এনেকুৱা এটা দিন আহিব যেতিয়া মই আইসক্ৰীম এটা খাবলৈ যাম বা মোক কোনোবা এটা আইসক্ৰীম খাবলৈ দিব তেতিয়া লগে লগে সাবকনসিয়াস মাইণ্ডে সেই তথ্যটো মোলৈ ঠেলি পঠিয়াব যে আইসক্ৰীম তই নাখাবি আইসক্ৰীমটোৰ কাৰণে বেয়া তই হকত আইসক্ৰীম যদি তই খাই দিও তই আৰু হকত হৈ যাবি এইটোৱে হৈছে সাবকনসিয়াস মাইণ্ডৰ কাম আৰু এটা উদাহৰণ দিছো ধৰি লওক আপোনাৰ খুব ৰাতিপুৱাই এটা ইম্পৰ্টেণ্ট কাম আছে বা আপোনাৰ খুব ৰাতিপুৱাই কৰবালৈ যাব লগা আছে আপুনি আগদিনা হোৱাৰ আগত ভাবিলে যে মই ৰাতিপুৱা খুব সোনকালে উঠিব লাগিব কিয়নো মোৰ সেই ইম্পৰ্টেণ্ট কামটো খুব ৰাতিপুৱাই কৰিব লগা আছে বা খুব ৰাতিপুৱাই মোৰ সেই ঠাইডোখৰলৈ যাব লগা আছে আপুনি যে খুব ৰাতিপুৱাই উঠিব লাগিব বুলি গভীৰভাৱে বিশ্বাস কৰি শুই থাকিলে হেইটো কাৰণে আপুনি মন কৰিব নেক্সট দিনা আপুনি সময়তকৈ আগতে হাৰ পাই যাব এটো কি কাৰণে হয় এটো সাবকনসিয়াস মাইণ্ডৰ কাৰণে হয় আমাৰ কনসিয়াস মাইণ্ডটো আমি যেতিয়া হাৰ পাই থাকো তেতিয়াহে হাৰ পাই থাকে কিন্তু সাবকনসিয়াস মাইণ্ডটো অনবৰতে কাম কৰি থাকে আমি যেতিয়া শুই থাকো তেতিয়াও কাম কৰি থাকে হেই কাৰণে আমি যে সপোন দেখো তাৰ একমাত্ৰ কাৰণ আমাৰ এই সাবকনসিয়াস মাইণ্ড আমাৰ সাবকনসিয়াস মাইণ্ড বা অবচেতন মনটোক আমি এখন জাহাজৰ ভিতৰত থকা যিজনে ইঞ্জিনটো কন্ট্ৰোল কৰে আৰু জাহাজখন চলাই নিয়ে আমি তেওঁৰ লগত তুলনা কৰিব পাৰো আৰু আমাৰ সচেতন মনটোক আমাৰ কনসিয়াস মাইণ্ডটোক আমি জাহাজখনৰ ফ্ৰণ্টত থকা সেই নেভিগেটৰজন অৰ্থাৎ যিজনে দিশটো নিৰ্ধাৰণ কৰে যে জাহাজখন কোনফালে যাব বা জাহাজখন কোনফালে গ'লে ভাল হ'ব হেইটো বিচাৰ কৰি হেইমতে সেই ভিতৰত থকা মানুহজনক নিৰ্দেশ দিয়ে আৰু ইঞ্জিনটো কন্ট্ৰোল কৰা সেই মানুহজনে হেইমতে জাহাজখন চলাই নিয়ে তেওঁ কিন্তু সেই বাহিৰত থকা নেভিগেটৰজনৰ লগত কোনো আৰ্গুমেন্ট বা কোনো ধৰণৰ কাজিয়া নকৰে যিটো নিৰ্দেশ দিয়ে হেইটোৱে পালন কৰে সো আমাৰ সাবকনসিয়াস মাইণ্ডটো ঠিক তেনেকুৱাই আমি এই উদাহৰণটোৰ পৰা কি বুজিলো
আমি এই উদাহৰণটোৰ পৰা এইটো বুজিলোঁ যে আমিও সেই দিশ নিৰ্ধাৰণ কৰা মানুহজনৰ দৰে আমাৰ কনচিয়াছ মাইণ্ডটোক ব্যৱহাৰ কৰি কোনটো ভাল কোনটো বেয়া বিচাৰ কৰি সেইমতে এটা শুদ্ধ নিৰ্দেশ সাবকনচিয়াছ মাইণ্ডটোক প্ৰেৰণ কৰিব পাৰোঁ আৰু সাবকনচিয়াছ মাইণ্ডটোৱে আমাক সেইমতেই চলাই নিব সাইণ্টিষ্টৰ মতে আমাৰ কনচিয়াছ মাইণ্ডটো আমাৰ সচেতন মনটো অনলি 10% আৰু সাবকনচিয়াছ মাইণ্ডটো 90% যিয়ে আমাক কণ্ট্ৰল কৰে তো মন কৰক আমাৰ সাবকনচিয়াছ মাইণ্ডটো আমাৰ অৱচেতন মনটো কিমান বেছি পাৱাৰফুল আমি মাত্ৰ এটা কথাত সজাগ হ'ব লাগে আমি নিজকে ইমপ্ৰুভ কৰিবলৈ বা আমি জীৱনত যেনে ধৰণৰ সাকসেছ বিচাৰোঁ বা আমি আমাৰ কাৰণে যিবোৰ প্ৰয়োজন বুলি ভাবোঁ তেনে ধৰণৰ থটছবিলাক তেনে ধৰণৰ চিন্তাবিলাকক আমি সচেতন মনটোৰ যোগেদি কোনটো ভাল কোনটো বেয়া বিচাৰ কৰি তাক গভীৰভাৱে বিশ্বাস কৰি আমাৰ সাবকনচিয়াছ মাইণ্ডত ৰেকৰ্ড কৰি থ'ব পাৰোঁ আৰু আমাক সাবকনচিয়াছ মাইণ্ডে তেনেদৰেই সেইটো দিশত আগুৱাই লৈ যাব সো আমি জীৱনত যিটোৱে বিচাৰোঁ সেইটোৱে পাব পাৰোঁ আজিলৈ ভিডিঅ'টো ইমানেই কিয়নো একেটা ভিডিঅ'তে ইমানখিনি কোৱাটো অসুবিধা হয় সো যদি ভিডিঅ'টো ভাল পালে তেন্তে এটা লাইক নিশ্চয় কৰিব আৰু আপোনাৰ প্ৰিয়জনলৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কিয়নো আপোনাৰ প্ৰিয়জনো জানো ইমপ্ৰুভ হ'ব নালাগে সো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যাতে এনে ধৰণৰ ইন্টাৰেষ্টিং টপিকবিলাক আপোনালোকে চাই থাকিব পাৰে আৰু শেষত ভিডিঅ'টো ইমান মনোযোগেৰে শেষলৈকে চোৱাৰ কাৰণে মই অন্তৰৰ গভীৰৰ পৰা ধন্যবাদ প্ৰদান কৰিছোঁ সো টেক কেয়াৰ বাই বাই